তোমার রানী হে পাহাড়ের খনি ঝিলমিল ঝিলমিল রাতি তোমার সুরি ধানর ধেমারি খিল 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 হাতর কথারে আমি এখন তো উঠানো উঠুয়া উঠুয়া তুমি কি নাম সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পাব। আজি আছোঁ আমি পাঠশালাৰ নিত্যানন্দত। এতিয়া যাব ওলাইছোঁ ভোগেশ্বৰী থানলৈ। তেন্তে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমি ভোগেশ্বৰী মন্দিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাওঁ। তেন্তে চাই থাকক। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আহক এতিয়া আমি যাবলৈ ওলাইছোঁ গোটেইবিলাকে ৰেডি। এইফালে এইকেইটা আছে, এইফালে বাবা বাবা আমি গোটেইকেইটা ৰেডি হৈছোঁ। এতিয়া যাওঁ ভোগেশ্বৰী মন্দিৰলৈ। আমি আহিছিলোঁ পাঠশালাৰ নিত্যানন্দত, পেহীৰ ঘৰত। এয়া পেহীৰ ঘৰ আৰু ইয়াতে ওচৰতে ভোগেশ্বৰী মন্দিৰৰ থান হয়। আমি এতিয়া তাত যাওঁ আৰু ভোগেশ্বৰী মন্দিৰৰ পৰিৱেশ আপোনালোকক সকলোকে দেখাওঁ। ভোগেশ্বৰী মন্দিৰৰ বহুত মানে এটা হেৰি আছে আৰু টপ আছে বুলি জনাজাত। এতিয়া মানে ভোগেশ্বৰী মন্দিৰটো প্ৰায় 3 বছৰ হ'বলৈ ওলাইছে, 300 বছৰ হ'বলৈ ওলাইছে। 2025ত 300 বছৰ সম্পূৰ্ণ কৰিব সেই থানখনে আৰু বহুত ধুমধামেৰে তাত মানে উদযাপন কৰা হ'ব, জয়ন্তী উদযাপন কৰিব। আজি আমি চাই আহোঁ, সেৱা কৰি আহোঁ আৰু আপোনালোকে চাই থাকক। তেন্তে আহক। চাওক আমি ভোগেশ্বৰী মন্দিৰত আহিলোঁ পাঠশালা। এয়া আমি ভোগেশ্বৰী থানলৈ আহি পালোঁ। এয়া ভোগেশ্বৰী মন্দিৰ। এতিয়া গোটেইবিলাক আমি আহি পাইছোঁ এইফালে। এতিয়া মন্দিৰ ভিতৰ ফালে আমি যাওঁ আৰু আপোনালোককো দেখাই যাওঁ। চাই থাকিব আপোনালোকে ভোগেশ্বৰী মন্দিৰ আৰু আপোনালোকেও আহিব ইয়াত। খুবেই ভাল লাগে, পৰিৱেশটো বহুতেই ধুনীয়া হয়। এইখন থানখন আচলতে পাঠশালাৰ নিত্যানন্দত হয়। নিত্যানন্দৰ পৰা অলপমান আৰু আহিব লাগে ভিতৰলৈ, 1.5 কিলোমিটাৰমান আহিব লাগে, আহিলেই পায়। এয়া ভোগেশ্বৰী মন্দিৰৰ গোটেই চৌপাশৰ চাৰিওফালে এইফালে। এতিয়া আমি ভিতৰলৈ সোমাম, আহক চাই থাকক। এয়া ভোগেশ্বৰী মন্দিৰৰ গেট আৰু এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰি আছোঁ। খুবেই ধুনীয়া ঠাইখিনি, বহুত মৰম ভাল লগা। ভিতৰলৈ সোমাইছোঁ। এয়া গোটেইবিলাকে আহিছোঁ আৰু এইফালে আহিয়ে আমাৰ বাবে পজ দি আছে ফটো উঠাৰ বাবে। থানৰ চৌপাশ বহুত ধুনীয়া, মনোৰম, বহুত ভাল লগা।
আৰু এইফালে চব গামোচা ৰুমাল বান্ধি থোৱা আছে ভক্তৰ মনৰ বাঞ্ছা পূৰণৰ বাবে ইয়াত সেৱা জনাই গামোচা আৰু ৰুমাল বান্ধে এনেদৰে এয়া দেখিছে আৰু ইয়াত চাকি জ্বলাই সেৱা জনাই এইফালে এনেদৰে এয়া এতিয়া চতৰ মাহৰ কাৰণে অলপমান মানুহ কম আৰু এতিয়া বহুত দেৰিও হৈছেতো দুপৰীয়া হৈছে ৰাতিপুৱাৰ ভাগত অলপমান মানুহ থাকে আৰু মাঘ মাহত আহিব আপোনালোকে যদি কোনোবাৰ আহিবৰ মন আছে তেনেহ'লে মাঘ মাহত আহিব মাঘ মাহত বহুত মানুহৰ ভিৰ হয় বহুত ভক্ত আহে ইয়াত নাম প্ৰসংগ চলি থাকে আৰু বহুতেই ভাল লাগে আপোনালোকেও নিশ্চয় ভাল পাব আহি ইয়াত আহি খুবেই ভাল লাগিছে মনটো কিবা ভাল লাগি আছে আমি ৰাতিপুৱা আহিব লাগিছিল কিন্তু ৰাতিপুৱা অলপ ওলোৱা দেৰি হ'ল সেই আহি পাওঁতে ইয়াতে দেৰি হৈ গ'ল সেয়া গোটেই চাৰিওফালে মই দেখাই দিছোঁ পৰিৱেশটো এইফালে আৰু এইফালে বহুত খোলা ঠাই আছে ফুলনি আছে এইফালে চব আৰু এয়া থানৰ ভিতৰৰ ভাগ চাৰিওফালে গামোচা ৰুমাল বান্ধি থোৱা আছে ভক্তৰ মনৰ বাঞ্ছা পূৰণ হওক বুলি এই ভাবি গামোচা বান্ধা হয় ইয়াতে ৰুমাল বান্ধি থয় এয়া চাৰিওফালে বহুত ধুনীয়া পৰিৱেশ দেখিয়ে বহুত ভাল লাগি যায় মনটো ইমান ধুনীয়াকৈ গামোচাবোৰ বান্ধি থৈ দিছে ৰুমালবোৰ বান্ধি থোৱা আছে এয়া আৰু বহুত আছে সেইফালে এইফালে চাওক আপোনালোকে আৰু এয়া ভিতৰৰ ভাগ দেখাই আছোঁ মই ইয়াত চাকি ধূপ জ্বলাই সেৱা কৰিব পাৰি এইফালেও এই গামোচা বান্ধি থোৱা আছে ইয়াত চাকি বন্তিবোৰ জ্বলোৱা হয় এয়া এনেকৈ এইফালে চাকি খাই চাকি জ্বলাব পাৰি তেলৰ আছে ব্যৱস্থা আৰু এইফালে এইখন আসনখনৰ গামোচা আৰু ৰুমালেৰে ভৰ্তি হৈ আছে এয়া সকলো গামোচা ৰুমাল ভক্তই বান্ধি থোৱা সকলোৰে মনৰ বাঞ্ছা পূৰণ হওক বুলি ইয়াত গামোচা বান্ধিছে আৰু সেইদৰে মনৰ বাঞ্ছা পূৰণ হোৱা দেখাও গৈছে বহুতে বিশ্বাস ৰাখিছে মনৰ বাঞ্ছা পূৰণ হয় ইয়াত আহি সেৱা জনালে আপোনালোকেও আহিব আৰু ইয়াত মনৰ বাঞ্ছা পূৰণৰ বাবে সেৱা জনাব ভোগেশ্বৰী থানলৈ আহিব এইফালে এয়া ওপৰত লিখি থোৱা আছে আৰু ইয়াত কেনেদৰে মানে এইখন থানখন স্থাপিত হৈছে তাৰ বিষয়ে লিখা আছে বহুত জানিব লগা আছে এই থানখন কমেও মানে 300 বছৰ হৈছে 300 বছৰ পুৰণি বহুত আগতে ইয়াতে মানে গাই গৰুৱে গাখীৰ দি থকা মানে এনেকুৱা কোনোবা দেখা পাইছিল তাৰ পৰাই এইদৰে এই থানখন স্থাপন কৰা হৈছে ইয়াতে এয়া আৰু এয়া ভিতৰৰ ভাগ ভিতৰতো থাপনা ৰখা হৈছে ভিতৰৰ ভাগ মই ইয়াৰ পৰাই দেখাইছোঁ কাৰণ ভিতৰত সকলোৱে যাব নোৱাৰি ইয়াৰ পৰাই দেখাই গৈছোঁ আৰু ইয়াত 2025 বৰ্ষত 300 বছৰীয়া জয়ন্তী উদযাপন কৰিব ধুমধামেৰে প্ৰস্তুতি চলাব সকলো ৰাইজক ইয়ালৈ আহিবলৈ আমি উপদেশ দিলোঁ আহিব সকলোৱে আহিব ইয়াত নিমন্ত্ৰণী জনালোঁ আহক আৰু
এই থানৰ পৰিৱেশ এবাৰ ভালকৈ চাব। এয়া গোটেইখিনি দেখাই দিছোঁ। আৰু এইজন ইয়াৰে মানে খুৰা হয়, মন্দিৰৰ চোৱা চিতা কৰি থাকে এইবোৰ। সকলো ধৰ্মক এখেতে মানে সকলো ভক্তক এখেতে নিৰ্মালি প্ৰদান কৰে আৰু মন্দিৰৰ সকলো কাম এই চোৱা চিতা কৰে। ইমান ধুনীয়া এই পৰিৱেশটো সঁচাকৈ বহুত মানে ভাল লাগি যায়। আপোনালোকেও ইয়াতে আহিব আৰু আজি এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। এনেকৈ ভিডিঅ' দি থাকিবৰ বাবে মোক উৎসাহিত কৰিব আৰু যদি কিবা ভুল হ'লে তেনেহ'লে আঙুলিয়াই দিব বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানেই আৰু এতিয়া আমি ঘৰলৈ যাওঁ। এয়া চাই থাকক ভিডিঅ'টো। এইফালে মন্দিৰৰ পিছৰ ভাগ, এইটো নৈ বৈ গৈছে। ইমান দেখিবলৈ ধুনীয়া, এইখন ফুলনি, ধুনীয়া ফুলনি। মন্দিৰৰ ভিতৰৰে হয় এই ফুলনিখন। ভিতৰত বহিবলৈ পাৰ্কৰ নিচিনা বনাই দিয়া হৈছে। বহুতেই ভাল লাগিছে সঁচাকৈ। আশা ৰাখিলোঁ আপোনালোকেও আহিব আৰু এই পৰিৱেশ